Hello guys, welcome back to a new vlog. So today আমি বৰ্তমান যাই আছো ধলপুৰ। তো নাম কৈ দে। আমি বৰ্তমান যাই আছো ধলপুৰ। তো আমি এতিয়া এখন দলং পালো গাইজ, এই দলংখনে যাম এতিয়া। এখন দলং পাৰ হ'ম গাইজ। এখন দলং এৰি গাইজ, আমি গাড়ীখন পাৰ হ'ব গাইজ। কি গাইজ কি ঠাণ্ডা মোক চাই ল'বা দি। বাই ভাল চাওঁ কেনে কেনেকুৱা লাগছে বা কেনেকুৱা হয়নে? তো গাইজ আপোনালোকে গম পাইছে ডিচেম্বৰ মাহ পৰিল এতিয়া যদি আপোনালোকে আহিব বিচাৰে আমাৰ ইয়াত পিকনিক খাব দিবি। আচ্ছা বেয়া চক ফুলি গ'ল কি ধুনীয়া। এগা স্মৃতি আছে আমাৰ ই গাছ আহি পাই গ'লোঁ আমাৰ এইখন ৰাস্তা ধলপুৰত যোৱা দলং, লাষ্ট দলং। পাপা কেনেকুৱা লাগছে আহি কিনে? এফালে চাই আকৌ দিতে পারছি এই গাছ পাই গ'ল আমাৰ মুন্দিয়াজীপুৰ পূজা হৈ আছে গাছ চাওক। চেণ্ডাৰ সোমাই থৈ যাব নেকি? নাই কেনে ধুনীয়া পৰিৱেশ গাইছ, চাই থাকক আপোনালোকে কি ধুনীয়া বনাইছে। এই দৌল শিৱ মন্দিৰ আমাৰ চাই থাকক। চাওক কি ধুনীয়া ভিতৰৰ পৰিৱেশ গাইছ।
অমিতা লাগি আছে গাইছ চাওক এটা হেলিপেড এটা থকা বুলি গম পাইছোঁ চাওঁ ক'ত আছে একদম ধুনীয়া পৰিৱেশ এনে আহিলোঁ একবাৰ ফুৰিবা আপুনি কিবা ক'ব নে ভিতৰত এইটো বহুত আগৰ পৰা এতিয়া এইটো নতুনকৈ নিৰ্মাণ কৰিছে আৰু নতুনকৈ নিৰ্মাণ হৈছে 4 বছৰ হয় হয় 4 বছৰ আপুনি ইয়াতে কিমান বছৰৰ পৰা আছে আমি আছোঁ 3-4 বছৰ 3-4 বছৰ ধৰি আছে আপোনাৰ আগত কোনোবা আছিল আছিল সূৰ্য বাবা আছিল ইয়াতে বাৰু যজ্ঞ কৰিছিল হয় মানে এইটো আমি মানে ভিডিঅ'ত পোৱা মতে ইয়াত মানে তলত কিবা গুহা বান্ধি আছে সেইবিলাক গুহা আছে হয় হয় গুহা আছে আৰু ইয়াতে আপোনাৰ আহোমৰ দিনতে এইটো নিৰ্মাণ হৈছিল আহোমৰ দিনত হয় আৰু এই মন্দিৰটো মানে কিবা শিলৰে মানে এনেকুৱা নিৰ্মিত আছিল নেকি আছে সেইফালে গুহা আছে সেইফালে ঢাল আছে হয় গণেশগুৰি সেইফালে গুহা আছে মানে এই মন্দিৰটো যেতিয়া আপোনাৰ প্ৰথম হেৰি অৱস্থাত আছিল তেতিয়া ইয়াতে কোনোবা মানুহে আপোনাৰ কিবা হেৰি কৰিছিল নেকি মানে কিবা প্ৰতিবাদৰ কেনেকুৱা চিষ্টেম কিবা কৰিছিল নেকি নাই এনেকুৱা প্ৰতিবাদ কৰা নাই। কোন জেগাৰ পৰা মানুহ আহে এই মন্দিৰটো চাব চব বহুত জেগাৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে প্ৰান্তৰ পৰা মানুহ আহে হয় ত' আপুনি কিবা ক'ব নেকি ভিডিঅ'ৰ যুগত নাই আৰু কি ক'ম আহক মানুহবিলাক আমাৰ হিমন্ত বিশ্ব আহিলে আৰু ভালহে পাওঁ এতিয়া আমাক এওঁ দেখিব পোৱা গৈ আছোঁ গাইছ আমি এতিয়া ভকতৰ লগত এনেই কি পইচা পাই বুলি তাতে শুনিছিলোঁ কিবা সোণৰ কিবা পাই বুলি মানুহ যায় নে ভিতৰত ঘৰ আছে মন্দিৰ আছে এটা ভিতৰত ভিতৰত তলত ঘৰ আছে ঘৰ আছে মন্দিৰ আছে তলত এইবিলাক মানে এতিয়া গাইছ চাওক গাইছ ইয়াত এনে কোনোবা সোমোৱা আমাকে আছে নেকি মানে এতিয়া বৰ্তমানে সোমাব নোৱাৰে বন্ধ হৈ আছে এতিয়া কিমানমান মানুহ আহে সদায় এতিয়া বৰ্তমান অলপ কম হয় পূজাৰ টাইমত বেছি আহে শিৱৰাত্ৰি বনভোজত মানুহ হয় এতিয়া কি ইয়াতে কি কি পূজা হয় দৌল হয় পূজা হয় শিৱৰাত্ৰি হয় বনভোজ হয় আপুনি এই ঠাকুৰ বিষয়ে অলপ কৈ দিব হা এইটো ঢাল গাইছ চাওক ভাল মানে কি বুলি কয় এইটো আপোনাৰ ইয়াতে মানে কি ইয়াতে বোলে পাখা খেলছি কৌৰৱে পাণ্ডৱে হয় হয় এটা পাখা খেলিছিল আৰু পাখা খেলা কিছুমানে কিবা হেৰি বুলি কয় কিবা আপোনাৰ কিবা খালা বুলি কয় নেকি এটা কিবা নাই ঢালে বুলি কয় এইটো ঢালে হয় এইটো সেইফালে ভিউ চাওক এই ব্ৰহ্মপুত্ৰ কিমান আছে নেকি এয়া চব ব্ৰহ্মপুত্ৰৰ গালত আছে আমাৰ শিৱ মন্দিৰ এইটো মানুহবিলাকক মানে হেৰি কৰিব লাগিব এই বাধা দিব লাগিব ভিতৰত পেলোৱাৰ কাৰণে এইবিলাক বৰ উঠি আছোঁ এতিয়া এইবিলাক বেয়া কথা মদ খাই পেলাই পানী বটল এইবিলাক পেলাইছে আছে হ'লে ঠিক গাইছ আপোনালোকো আহিব ইয়াতে শিৱ মন্দিৰলৈ ধলপুৰ ধুনীয়া লাগে গাইছ আৰু ভিউটো মজা আৰু বা প্লাছ পিকনিক খাবৰ কাৰণেও ভাল আছে ব্ৰহ্মপুত্ৰৰ ওচৰতে আহিব গাইছ বহুত মানুহ আহি আছে এতিয়াও আমি এতিয়া যাব ওলাইছোঁ গাইছ পাপা কেনেকুৱা লাগিলে আহি কিনে ভালকৈ কৈ দিয়ে একবাৰ কৈ দিয়ে তাকে লাজ লাগে তো লাজ ক'ত লাগে ইমাৰ্জেঞ্চি চাৰ্ভিচ গাইছ ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব গাইছ আৰু গাইজ আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰি দিব নিজৰ বুলি আৰু ছাবস্ক্ৰাইব কৰি وإرتي نزرنا ودينا على جوش عينينا ودنا وتجينا بالحلوة
Mira,